ৰাইজৰ একো অসুবিধা নহয়। সেইকাৰণে আমি ইয়াতে পূৰা কষ্ট কৰি ইয়াত ডিউটি কৰি আছোঁ। হাই গাইজ, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। এণ্ড ৱেলকাম বেক টু আনাদাৰ ব্লগ। আজি হ'ল অষ্টমী, অলপমান পলমকৈ হ'লেও শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাতে সকলোৰে মনৰ আশা পূৰণ হওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। এতিয়া মই অকলে আছোঁ ঘৰত। মাহঁতে গুচি গ'ল পূজা কৰিবৰ কাৰণে। মোক ৰাতিপুৱাৰ পৰা বল বুলি কৈ আছিলে, কিন্তু মই ৰাতিপুৱা আজি অলপ লেটকৈ উঠিছোঁ। চ' অলপমান মোৰ দেৰি হ'ল। এতিয়া অকলশৰীয়া পৰি গৈছে, সেইকাৰণে লগত এটা ফোন কৰি আছোঁ। ই আহি আছে আৰু ইয়াৰ মই যাম পূজা মণ্ডপত। তাতে ইয়াতে ওচৰতে আছে, মোৰ ঘৰৰ ওচৰতে। প্ৰথমত ইয়াত পূজা কৰোঁ, তাৰপিছত আৰু বেলেগ বেলেগ ঠাইত যাম। ধুনীয়াকৈ পূজা কৰি ল'লোঁ। তাত বহুত মানুহ আছিলে, সেইকাৰণে তাত ভিডিঅ' ব্লগ কৰা নহ'ল। আৰু তেতিয়া আহি পেলাই বহুত বেছি ভোকো লাগি আছিলে। চ' এইফালে লৈ লৈছোঁ জেলেবি। উইদাউট মানে জেলেবি পূজা নালাগে। চ' অলপ জেলেবি খাই লওঁ, চাহ খাই লওঁ, তাৰপিছত ইয়াৰ পৰা ওলাই দিম। কেনেকুৱা জেলেবি টেষ্ট? এনাৰ্জি নাই, অলপ এনাৰ্জিটো বুষ্ট কৰোঁ। এফালে এটা কেন লৈ লৈছোঁ, ষ্ট্ৰিং কেন, আকৌ বেলেগ নাভাবিব ষ্ট্ৰিং। এতিয়া আহি গ'লোঁ তাৰ পৰা ঘৰ মানে মহিতাহঁতৰ ঘৰ। মানে ইয়াতে খানা খাবৰ কাৰণে মাতিছিলে মোক, তো খানা চানা খালোঁ, পূৰা টিপ টপছে। আৰু আবেলি ক'ত যাম সেইটোৱে প্লেনিং চলি আছে আমাৰ। এতিয়া ক'ত বা যাম আবেলি, পূৰা ধুনীয়া এটা জেগাত যাম আজি। ক'ৰবাত ফুৰিবলৈ? ক'ত, টাউন ফালে নে লখৰা? লখৰা আজি লখৰা যাওঁ নে টাউন যাওঁ এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। চ' আবেলি হ'ব কনফাৰ্ম ক'ত যাওঁ। লখৰাত মানে বহুত ডাঙৰকৈ মেলা লাগে, তো আজি যাওঁ নে কালি যাওঁ লখৰাটো ঠিক নাই বাৰু। চাওঁচোন আবেলি ক'ত কি যাওঁ, আপোনালোকক গোটেইখিনি দেখাম। ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এতিয়া ঘৰত যাওঁ, ঘৰত গৈ পেলাই অলপমান ৰেষ্ট লওঁ। ৰেষ্ট মানে চুলি দাড়ি অলপ কাটা নাই, মানে যোৱাকালি সময় পোৱা নাই। তো এতিয়া গৈ পেলাই চুলি দাড়ি কাটো ফাৰ্ষ্টত, তাৰপিছত ইয়াৰ পৰা ওলাই দিম। আৰু আবেলি হোৱা টাইম হৈ গ'ল। চুলি দাড়ি কাটি পেলাই আহি গ'লোঁ। আহি পেলাই আকৌ ফ্ৰেছ হৈ পেলাই আকৌ পুনৰ কুৰ্তা লগাই লৈছোঁ। কালাৰ কুৰ্তা লগাই যাম, মানে জোতা চোতা একবোৰ চাৰ্ট লগাই যাব মন নাই। আৰু নিতু এফালে ফোন কৰি আছে, ৰখি আছে। মানে মোৰ অলপমান বেছি লেট হৈ গৈছে। তাত গৈছিলোঁ, চেণ্টাৰ গৈছিলোঁ চুলি কাটিবলৈ। এতিয়া আমি যাম চাগে টাউন, পূৰা টাউনত তেজপুৰৰ পূজা কেনেকুৱা সকলো দেখাই আছোঁ। চাই থাকিব স্কিপ নকৰাকৈ, এণ্ডলৈকে চাই থাকিব ভিডিঅ'। তো বলক একেবাৰে লগ পাই আছোঁ তাত। জাষ্ট এতিয়া আহি পাই গ'লোঁ তেজপুৰ। আৰু বাইকটো ৰাখি দিছোঁ অলপমান 2 কিলোমিটাৰমান আগত। খোজকাঢ়ি আহিছোঁ। এইফালে বাইকটো মানে ন' এণ্ট্ৰি আছে, জীপ মানে ভিৰ পূৰা একবাৰে ৰাস্তাত ভৰি দিয়া জেগা নাই। আৰু ষ্টাৰ্ট কৰি দিছোঁ এইফালে চাওক, পূৰা লাইটিং ষ্টাৰ্টিং। আমি এতিয়া গৈ আছোঁ প'ল' ফিল্ড, আৰু মোৰ লগত আহিছে এইফালে মোহিত। কেনেকুৱা লাগিছে ভিৰ, কেনেকুৱা? আৰু এইফালে ডিউটি দি আছে। লাইটিঙৰ কাৰণে একো ভালকৈ ফ'কাছত দেখা পোৱাই নাই ভালকৈ। এইফালে আহি পেলাই দেখিলোঁ ছাৰক। ছাৰ পোনপ্ৰথমে আপোনাক ধন্যবাদ দিব বিচাৰোঁ। ইমান মানে পূজাৰ মাজত আপোনালোকে কি ধুনীয়াকৈ ডিউটি দি আছে। কেনেকুৱা লাগিছে পূজাৰ বতৰটো কেনেকুৱা? পূজাৰ বস্তুটো বহুত ভাল লাগিছে। ৰাইজৰ একো অসুবিধা নহয়, সেইকাৰণে আমি ইয়াতে পূৰা কষ্ট কৰি ইয়াত ডিউটি কৰি আছোঁ। আপোনালোকৰ কাৰণে আমি ইমান ধুনীয়াকৈ মানে পূজা চাব পাই আছোঁ, সেইবাবে ধন্যবাদ। আপোনাৰ ঘৰ? মোৰ ঘৰ পাঠশালাত ন? আপোনালোকক পূজা চাব মন নাযায় এনে? পূজা চাব মন কি, ৰাইজে চালে সেয়ে আমাৰ শান্তি। এইটোৱে আপোনালোকে মানে এইটো চেক্ৰিফাইচ কৰিছে, সেইকাৰণে আপোনালোকক চেলিউট দিয়ক। ভাল লাগিছে লগ পাই পেলাই। ডিউটি কৰক ভালকৈ। আকৌ পূজাৰ শুভেচ্ছা থাকিল। থেংক ইউ ছাৰ। পাই গ'লোঁ এতিয়া প'ল' ফিল্ড। আৰু কি ক'ম, ইয়াতো বহুত বেছি মানুহ। 2-3টা মণ্ডপ আছে, ইয়াতো 2-3টা মণ্ডপ বনোৱা হৈ আছে। আৰু এইটো হ'ল মেইন ফাৰ্ষ্টৰ। আৰু বলক ভিতৰ ফালে যাওঁ, যেন তেন ব্লগ বনাই আছোঁ আৰু ঠেলা হেঁচা। আহি পাই গ'লোঁ অযোধ্যাত। আৰু কি ধুনীয়াকৈ লাইটিং দি সজোৱা আছে, আৰু ভগৱান শ্ৰীৰামৰ কি ধুনীয়াকৈ ষ্টেচু বনাই থোৱা আছে। এইটো প্ৰথমবাৰৰ বাবে এবাৰ তেজপুৰতে বনাইছে চাগে অসমৰ ভিতৰত। ইমান বেছি ভিৰ শোণিতপুৰৰ ভিতৰত। তেজপুৰ লাৰ্জেষ্ট, চবতকৈ মানে ক্ৰাউডেষ্ট এবাৰ প্লেচ। মানে কি ক্ৰাউড, কি ক'ব। আৰু পূৰা খোজকাঢ়ি আহি আছোঁ। আৰু এইফালে চাওক ডেকোৰেশ্যন পূৰা ওপৰ ফালে কি ধুনীয়াকৈ ডেকোৰেট কৰা আছে। এইফালে ভিতৰ ফালে সোমাওঁ। Oh, wow. বহুত বেছি ভোক লাগিছে, সেইকাৰণে তাৰ পৰা অলপ ওলাই আহিলোঁ। দেখিলোঁ ইয়াত চেভৰন এটা মানে খোলা আছে। ইয়াত সুধিলোঁ, মানে চিকিউৰিটিজনক খোলা আছে বুলি কৈছে। 10টামান হৈ গ'ল। ভোক কেনেকুৱা লাগিছে? কি খাম ওপৰত? কি খাম? কিয়া খায়েগা? বিৰিয়ানী খিলায়েগা? কৌন খিলায়েগা? আকে এতিয়া বিৰিয়ানী খাব সোমাই আছোঁ। চাওঁ পাওঁনে নাপাওঁ। ভিতৰততো খোলা আছে বুলি কৈছে। এতিয়া ভিতৰত গৈ পেলাই গম পাম যে পাম নে নাপাম। খানা খাই পেলাই এতিয়া আকৌ ইয়াৰ পৰা ওলাই দিলোঁ। কেঁচা লগা খানা মাছ। তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, বহুত ৰাতি হৈ গৈছে। ইয়াৰ পৰা ওলাই দিওঁ,
अब कहाँ जाएगा हम लोग घर में या घूमने घर जाना पड़ेगा यार, बहुत थक गया। बहुत थक गया लेकिन ग्राउंड फ्लोर दिया ग्राउंड फ्लोर में नहीं आया तो क्यों আমি গ্ৰাউণ্ড ফ্লোৰ লৈছোঁ লিফ্টৰ কিলিলিমাই জানো একেবাৰে আহি পেলাই ফাৰ্ষ্ট ফ্লোৰত ৰখাই দিছে তথাপিও তল আকৌ ফাৰ্ষ্ট ফ্লোৰৰ পৰা গ্ৰাউণ্ড ফ্লোৰ গৈ আছোঁ এইফালে আমাৰ স্কুটি আছে তাত পাৰ্কিং মোহিত নিকালো জলদি ঘৰ যায়গা গুড মৰ্ণিং যোৱাকালি তাৰ পৰা ডাইৰেক্ট আহি গ'লোঁ ঘৰ আৰু ৰাতি আহোঁতে সময়ত ইমান বেছি ঠাণ্ডা যে পূৰা ডিঙি বহি গৈছে পূৰা চৰ্দি হওঁ টাইপ আৰু দিনতো বেছি ইমান গৰম থাকেই মানে ৰাতি আহোঁতে বহুত বেছি ঠাণ্ডা যোৱাকালি ৰাতি 11-12 মানত আহি পাই গৈছোঁ ঘৰ কি ক'ব ইমান বেছি ঠাণ্ডা পূৰা ডিঙি বহি গৈছে আৰু এতিয়া মানে টোপনি চকুতে আছে উঠিব মন যোৱা নাছিলে কিন্তু উঠিলোঁ যেন তেনকৈ উঠিলোঁ আৰু পূজাও কৰিব যাব আছে এতিয়া আজি যিহেতু নৱমী আৰু যোৱাকালি অষ্টমীৰ যিমানখিনি পাৰোঁ ইমানখিনি ঘূৰিলোঁ ব্লগ অলপ হ'লেও দেখাবলৈ চেষ্টা কৰিলোঁ তো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰি দিব যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব লগ পাইছোঁ এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে টিল দেন টাটা বাই বাই চ' চবকে লগ পাম নেক্সট ভিডিঅ'ত নৱমী ভিডিঅ' আজি বনাম পূৰা ধুনীয়াকৈ আজি বনাবলৈ চেষ্টা কৰিম যোৱাকালি ইমান বেছি ভিৰ যিহেতু তথাপিও মানে চেষ্টা কৰিছোঁ আৰু ইমানখিনি ব্লগ বনাবৰ কাৰণে চ' যদিও মানে ভাল লগা নাই তথাপিও আঁকোৱালি ল'ব আৰু আপোনালোকে মৰম দিব চ' বাই বাই লভ ইউ অল চ' লগ পাইছোঁ এটা নেক্সট ভিডিঅ' रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी